Hey everyone, নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছে মোৰ চেনেললৈ আৰু আজি ব্লগটো খুব স্পেচিয়েল ব্লগ হ'ব গৈ আছে কিয়নো আজি হৈছে 10 ফেব্ৰুৱাৰী আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখনেই 2 বছৰৰ আগত মোৰ বিয়া হৈছিলে বিয়াৰ তাৰিখ হৈছিলে আৰু আজি হৈছে আমাৰ এনিভাৰ্সাৰী 2 বছৰ কমপ্লিট হৈ গ'ল সুখে দুখে তো আজি ব্লগটো এনিভাৰ্সাৰী ব্লগ হিচাপে থাকিব আৰু কি হয় কি নহয় সকলোখিনি কম বেছি মানুহটো তেনেকৈ মাতা নাই বাছ ভাইক আৰু ভাইকৰ মানুহজনী যেনে ভাই বোৱাৰী আৰু হেন্তৰ ল'ৰা ছোৱালী দুটা আহিব আৰু আমাৰ ঘৰৰ সকলো পৰিয়ালখিনি থাকিব তেনেকৈ বাহিৰৰ কোনো মাতা নাই মাহঁতো আহিব নোৱাৰে কাৰণ আমাৰ সম্পৰ্কীয় কাকা এজনৰ মামা কাকাহঁতৰ ল'ৰাটোৰ আজি বিয়া আৰু 13 তাৰিখলৈ ৰিচিপশ্যনলৈ যাম বিয়ালৈ নাযাওঁ কাৰণ আজি আমাৰ বিয়া তাৰিখ আছিল যিহেতু মই নাযাওঁ আৰু ৰাতিলৈ দৰালৈ যাব কিন্তু মই নাযাওঁ মাহঁত গৈছে আৰু মাহঁত তেনেকৈ আহিব নোৱাৰে আৰু কি হয় কি নহয় চাই থাকিব ব্লগটোত বিশেষ ইমান এটা স্পেচিয়েল নহয় হ'লেও ঘৰৰ সকলো মানুহে চেলিব্ৰেট কৰিম আৰু ঘৰটো অকণ চিজিল কৰিম বুলি ভাবিছোঁ বেডশ্বীট সলাম এইবিলাক বেডশ্বীট পাৰিব লাগিব ঘৰখন অকণ চিজিল কৰি লওঁ তাৰপিছত এতিয়া ৰুম চুম অকণমান চাফা কৰাৰ পিছত খানা বনোৱাত তৈয়াৰ কৰিব লৈছোঁ এতিয়া আলু চালু চব কাটি ৰেডি কৰি লৈছোঁ আৰু এইফালে বৌয়ে ভাত দালি বনালে এইফালে এতিয়া মই ভাজি চাজি ৰেডি কৰি আছোঁ কাটা কুটা এতিয়া বনাব গৈ আছোঁ ভাজিখিনি ফুলকবি আলু মটৰ বিলাহী ভাজি আৰু ইয়াতে মাংসৰ কাৰণে হাঁহ মাংস বনাইছিলে হাঁহ মাংসৰ কাৰণে ৰেডি হৈ আছে ইয়াতে দালি হৈ গ'ল দালিত ধনিয়া কাটি দিছোঁ পিছত এই কোন আহি গ'ল চোৱা এই কোন আহিলে চোৱা ক'ত আহিলা এইটো কাৰ ভাইটি এইটো ঐ কাৰ ভাইটি এইটো এই নহয় এজনী এইটো কাৰ ভাইটি তোমাৰ নে এইটো তোমাৰ নে বাইকে মৰম কৰিছে চোৱা বাইকে মৰম কৰিছে চোৱা মাংসৰ জোল বৈ দিছে টেষ্টিঙৰ কাৰণে নিমখ নাই আদিৰ কাৰণে ভালেই পালোঁ মই টেষ্টিং কৰি খুব ভালেই পাওঁ মাংস খোৱা কেনেকুৱা হৈছে নিমখ মই ভিডিঅ' কৰাৰ কাৰণে কাম নাই বুলি কৈছে
নাই ঠিকে আছে ধুনীয়া খা তেওঁ খাওঁতে মই ভিডিঅ' কৰিছিলোঁ জ্বলাটো ঠিকে আছে পোৱালিৰ কাৰণে হ'ব দিয়া হ'ব ৰ না ই যে বেছি কৰে লয় যদি পানী আছে ভাই বাবা চাওঁ ককায়েকক চায়ে ক'ব নোৱাৰে জলকীয়া কেইটামান ইয়াতে লাইট ভাত পানী খোৱা হ'ল এতিয়া আমি ভাত পানী খোৱাৰ পিছত কাঁহী মেটি চামিটি ধুই আহিলোঁ ৰেষ্ট কৰিছোঁ টিকলু মইনা শুই আছে সন্ধিয়া আহিব দিয়া সন্ধিয়া কি খুই কি কৈ আছিলা আজিকালি তুমি কি অথনি কি কৈ আছিলা সেইটো কোৱা পুৰা বটল লৈ লৈছে কেতিয়ামা আজিকালি তুমি কিতাপেই নপঢ়া দিয়া মোক অকণ খুৱাই দিয়া চুৰে বিস্কুট খালে মাৰ ধৰ নহয় আৰু আজি হৈছে তাৰ পিছৰ দিনাখনৰ পিছৰ দিনা দুদিনৰ পিছত 10 তাৰিখে আছিলে আমাৰ এনিভাৰ্চাৰী 10 তাৰিখৰ পিছত আজি হৈছে 13 তাৰিখ আজি বিয়ালৈ যাম সেইকাৰণে মই ভাবিছোঁ যে বিয়াৰ ব্লগটো বেলেগকৈ নকৰোঁ এইটোৰ লগতে এড কৰি দিম সেইকাৰণে দুদিন মাজত গেপ দিলোঁ আৰু একো বিশেষ নাছিলে দেখাবলগীয়া তো সেইকাৰণে মই এই দুদিন একো শ্বুট কৰা নাই তো আজি যাম বিয়ালৈ এতিয়া ওলাম দেৰিকৈ ওলাম এতিয়া 12:20 হৈছে 1মান বজাত ওলাম আৰু এফালে ভাত পানী বনাই আছোঁ আৰু এফালে কাপোৰ উলিয়াই আছোঁ এতিয়া কি পিন্ধিম মই পিন্ধিম এইযোৰ পলিপাটৰ এযোৰ কাপোৰ এইযোৰ মই বিয়াৰ ঠিক 2-3 মাহমানৰ আগত লৈছিলোঁ কাৰণ চাদৰ মেখেলা দৰকাৰ চবৰে বিয়া হোৱাৰ আগত তো এইযোৰ এনেকুৱা ধৰণৰ এযোৰ পলিপাট নেভি ব্লু কালাৰ ইয়াতে মই নিজে দহি বটি দিছোঁ দহি বটি ভাল পাওঁ চব দহিবিলাক কাপোৰৰ মই চেঞ্জ কৰি দিলোঁ আগৰ দহিবিলাক নাই থোৱা আৰু ব্লাউজটো বিচাৰি পোৱা নাই ব্লাউজটো বিচাৰি লওঁ ইয়াতে ৰেডি হৈ গ'লোঁ তো মই ইয়াতে ৰেডি হ'লোঁ এক কুচাই বান্ধিছোঁ কাৰণ হেলমেট পিন্ধিম বাইকত যাম তো হেলমেট পিন্ধিবৰ কাৰণে চুলি কুচাই বান্ধিছোঁ খোপা বান্ধিলে বহুত দিগদাৰ হয় কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা চিম্পলকৈ ওলাইছোঁ একদম চিম্পল অকণমান কাজল স্মকি কৰিছোঁ দিনত লিপষ্টিক চুলিখিনি কুচা বান্ধিছোঁ এইযোৰ কাপোৰ পিন্ধিছোঁ আহি পালোঁ আমি অকণমান ফটো চটো উঠি ল'লোঁ যিহেতু সদায় মেকআপ কৰা নহয় যেতিয়া মেকআপ কৰা যায় তেতিয়া অকণমান ফটো চটো উঠি লওঁ আৰু তেনেকৈ মই তাতে ইমানকৈ ভ্লগ কৰা নাই লাজ লাগে অকণ নিজৰ মানুহ চানুহ ধেৰ আছিলে তো ইমানকৈ কৰা নাই ফটো দুখনমান উঠিছোঁ আৰু মাহঁত আহিলে মাহঁতক লগ পালোঁ তাৰপিছত ঘৰৰ বাকী মেম্বাৰ চবকে লগ পালোঁ ফটো উঠিছোঁ যদি হয় দেখাম আৰু আহি পেলাই এতিয়া কাপোৰ কানি সলোৱা নাই সলাম
আৰু আজিৰ ভ্লগটো ইয়াতে খতম কৰিছোঁ যদি ভাল লাগিলে ভ্লগটো চাই তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু চাই থাকিব এনেকৈ মোৰ ভিডিঅ'বোৰ আশা কৰোঁ আপোনালোকৰ এই ভ্লগটো চাই ভাল লাগে এতিয়ালৈ আহিছোঁ বাই বাই